গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু কালি আহিছিলোঁ মামাৰ ঘৰৰ পৰা যোৰহাট, কিন্তু মামাহঁতৰ ঘৰৰ পৰা যোৰহাটলৈ ভিডিঅ' বনাইছিলোঁ, কিন্তু ইমান দীঘল নহ'লে কাৰণে ভিডিঅ'টো নিদিলোঁ। কিন্তু আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিটো প্ৰথম দিনাখনি ৰাইডৰ ভিডিঅ'টো আপোনালোকৰ যিখিনি মৰম দিছে, বহুত ভাল লাগিছে আৰু এনেকুৱা মৰম দি থাকে যাতে আগলৈ। আৰু কালি ৰাতি যোৰহাটলৈ আহি ইয়াতে থাকিলোঁ, এইটো ঘৰতে। তো এনেকুৱা ঘৰত থাকিলে বহুত ভাল লাগে, মনটো মানে পবিত্ৰ লাগে। তো অকণো লেতেৰা নালাগে, মানে চফা পৰা ইয়াতে কালি ৰাতিটো কটালোঁ। তো আৰু আজি ইয়াতে ভাত পানী খাই গৈ আছোঁ। এতিয়া আজিৰ পৰা ৰাইডটো মানে পুৰা দীঘল হ'বলৈ গৈ আছে, যোৰহাট টু লখিমপুৰ। তো এতিয়া আমি ৰাতিপুৱা ওলোৱা কথা আছিলে 9টা বজাত, কিন্তু এতিয়া বাজি গ'ল 9:30 বাজি গ'ল। ভাত পানী খোৱালে আধা ঘণ্টা লেট হৈ গ'ল, কিন্তু এতিয়া ফেৰীত যাওঁতে কমচে কম 1.5 ঘণ্টা মিনিমাম লাগিবই। তো আজি পুৰা ৰাইডটো ধামাকা হ'বলৈ গৈ আছে। তেতিয়াহ'লে গৈ থাকোঁ আৰু কিমান পাৰোঁ চেষ্টা কৰি। আজি পুৰা ৰাইডটো হাৰ্ড হ'বলৈ গৈ আছে। তো একো নাই, আপোনালোকৰ মৰম চেনেহত গৈ আছোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। অলপ দূৰ ওলাই আহিয়ে পালোঁ এখন, এইটো লিখা আছে ৰিভাৰ ভেলী। ভিতৰলৈ সোমাই যাওঁ। ইয়াতে হয়তো গানৰ শ্বুটিং হ'ব পাৰে। আল্টিমেট প্লেচ, পিকনিক প্লেচ। তো চাইকেল ইয়াতে থৈ এতিয়া সোমাই যাওঁ ভিতৰলৈ, দেখা যাব। তো বিন্দাছ আল্টিমেট জেগা। তো ইয়াতে হয়তো গানৰ চানৰ শ্বুটিঙো হ'ব পাৰে, কিহৰ কি নাজানো। তো ভিতৰত সোমাই আহিছোঁ, আৰু ভিতৰত সোমাই গৈ কিহৰ কি প্লেচ হয় এইটো সুধি মেলি আপোনালোকক জনাম। ব'লক। ইয়াত আহিলোঁ, এইখন বনাই আছোঁ, অপেনিং হোৱা নাই। তো অপেনিং 15 তাৰিখে হ'ব। তো গতিকে ভিডিঅ'ৰ ভিতৰত বনাব পৰা নহ'লে তো একো নাই। এইটো মানে হৈছে এখন ৰেষ্টুৰেণ্ট, আৰু লগতে হ'ব এইটো ৰেষ্টুৰেণ্ট হ'ব, তো লগতে পাৰ্ক হ'ব। তো 15 তাৰিখৰ পৰা অপেনিং হ'ব। আমি পাই গ'লোঁ সেই এতিয়া নিমাতী ঘাট, আৰু ইফালে নিমাতী ঘাটৰ এখন আছে ফেৰী, কিমান ডাঙৰ এখন ফেৰী। তো এইখন ফেৰী বাৰু কেইটা বজাত যায় নাজানো, আৰু আমাৰ টিকেট কটাৰ সময়টো হোৱা নাই। টিকেট কটাৰ ঘৰত সুধিলোঁ কিমান টাইমত টিকেট কাটিব, তো কৈছে এনাউন্স কৰা হ'ব। গতিকে অকণমান ৱেইট কৰোঁ। আৰু এইখন ইমান এখন ডাঙৰ ফেৰী আছে, আমি ভাবিলোঁ অকণমান ওপৰত গৈ চাওঁ ফেৰীখন। এতিয়া আমি আছিলোঁ নিমাতী ঘাটত, আৰু ইফালে এটা লগৰ এটা মিলিলে, ইয়াৰ ঘৰ কি শিৱসাগৰত হয়, ই মাজুলী আহিছিলে চাবলৈ। তো লগ পাই ভাল লাগিলে, ইও চাইকেল ৰাইডৰে হয়। তো এইবোৰ হয় টুৰিষ্ট, বাহিৰৰ পৰা আহিছে ফুৰিবলৈ। এতিয়া নিমাতী ঘাট তো ফেৰী সেৱা এৰি এতিয়া গৈ আছোঁ নাৱেৰে যাত্ৰা কৰি ব্ৰহ্মপুত্ৰৰ মাজেৰে। এতিয়া গৈ আছোঁ কমলাবাৰীৰ পৰা পুৰা ডাইৰেক্ট লখিমপুৰ পুৰা একেৰাহে ৰাইড। এইখন হৈছে ফেৰী। তো এইখন হৈছে টুৰিষ্ট থকা গেষ্ট, বাহিৰৰ পৰা আহি মানে এইখনত থাকিব পাৰে। তো আৰু আগলৈও আছে। তো এইবিলাক হৈছে পিকনিক প্লেচ। ফাইনেলি পাই গ'লোঁ কমলাবাৰী ঘাট, নিমাতী কমলাবাৰী ঘাট। আৰু ইফালে মানুহ চাওক যাবলৈ লাইন, তো পুৰা টিকেট কাটিবলৈ লাইন লাগিছে। আৰু এতিয়া আমি গৈ আছোঁ কমলাবাৰী মাজুলীলৈ আদৰণি। তো
তো এতিয়া আমি গৈ আছোঁ পৰা মাজুলী কমলাবাৰী ঘাটৰ পৰা একদম পৰা লখিমপুৰ। কমলাবাৰী ঘাটৰ পৰা 5 কিলোমিটাৰ আহি চাইকেল বেয়া হ'ল, চাইকেল ভাল কৰিবলগীয়া হ'ল। চাইকেল ভাল কৰি মেলি এতিয়া গৈ আছোঁ পৰা আৰু কমলাবাৰী মেইন চেণ্টাৰলৈ আছে 2 কিলোমিটাৰমান হ'ব। তো কি ক'ব, কপাল বেয়া, চাইকেল ৰবৰৰ ব্ৰেক নাইকিয়া হৈ গৈছিলে, তো ব্ৰেক লগাই মেলি ল'লোঁ। তো এতিয়া পুৱা বছত যাব লাগিবতো, যিহেতু ৰানিঙৰ আমি যিটো ৰাইডত আহিছোঁ, ৰাইডত ব্ৰেক নহ'লে নহয়, গতিকে ব্ৰেক প্ৰব্লেম হ'লেতো নহ'ব। এতিয়া ব্ৰেক চেক লগাই পুৱা গৈ আছোঁ। আহি পাই গ'লোঁ এতিয়া কমলাবাৰী আগফালে আছে এয়া কমলাবাৰী এয়া চাৰিআলি। তো আমি এতিয়া যাম চিধা পৰা এতিয়া আহিলোঁ কমচে কম 10 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ আহি তো এটা ধুনীয়া ভিউ আছে জিৰণি কোঠা, জিৰণি চৰা। তো জিৰণি চৰাতে ৰখি ভাবিলোঁ অকণমান জিৰাই লওঁ। তো ইয়াৰ পৰা ধুনীয়া ভিউ, এইফালে কাষেৰে ৰাস্তা, তো এইফালে আছে দলং, পোৱা এইফালে হৈছে এখন বিল। তো এইটো দলঙৰ তলত এইটো এটা আৰ্ট কৰিছে ৰাৱণ আৰু এইটো বগলী এটা আছে। তো ভাল লাগিছে ইয়াত। এইটো ভিউ চাওক, এইফালে এইটো ৰাস্তা আছে পুৰা বিন্দাছ, আৰু এইফালে লিখা আছে মাজুলী। মাজুলী কি আল্টিকে লিখা আছে, এইটো বহুত পুৰণা হৈ গ'ল। কিন্তু এইখন মাজুলী বুলি চাইনবোৰ্ড মৰা নাই, এইটো আছিলে কিবা গড়মূৰ মাজুলী আছে, মাজুলী বুলি আছিলে, গড়মূৰ মাজুলী ব্ৰিজ বুলি আছিলে। কিন্তু সেইটো ব্লেক কালাৰ মাৰি মাজুলী লিখি দিছে। তো আল্টি লাগিছে, দেখি ভালেই লাগিছে। আৰু এই দলংখনো পুৰা এটা বাহিৰৰ নাজৰা লিখা লাগিছে, বাহিৰৰ দলং লিখা পুৰা ভিউটো ধুনীয়া লাগিছে। আৰু এইফালে গোটেই চাৰিওফালে বিল। গড়মূৰ সত্ৰ আপোনালোকক দেখাইছোৱে, এইফালে দিয়ে যায় গড়মূৰলৈ। আৰু কিবা এটা খাই লওঁ, হোটেলত সোমাই ভোক লাগিছে, বহুত দিন আহিলোঁ এতিয়া বৰ্তমান লাগে। ইয়াতে কিবা এটা খাই মেলি যাম। কিবা কিবি খাই মেলি মানে আকৌ যাওঁতে মুখখন শুকাই যায়, কিবা এটা খাবলৈ নাপালে। আৰু এতিয়া ঘড়ী দোকানখন বিচাৰি আছোঁ, ঘড়ী দোকান পোৱা নাই। যিহেতু মোৰ ঘড়ীটো ঢাকনাখন খহিলে, দেখাম বাৰু। প্ৰত্যেক দিনে এটা এটা গান আমি চটকে ভাবি আহি আছোঁ। আৰু আজি হৈছে সৰু 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 ছোৱালী প্ৰেমত নপৰিবি, ঘৰত কিবা কাম কৰিবলৈ দিলে খেললৈ যাবি। এনেকে ধেমালি চলে আজি 4 দিন পুৰা ৰাইড হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত, আৰু আপোনালোকৰ আশীৰ্বাদৰ জোৰত মনটো ভাল লাগি আছে। আৰু আপোনালোকে যিসকলে পুৰা ভিডিঅ'টো চাই আছে আৰু ৰেগুলাৰ ভিডিঅ' পাবৰ কাৰণে প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব। তো পুৰা ফুল জোচ। কি ৰাস্তা পুৰা হেভি জাৰ্ণি হৈ আছে, যিহেতু সোনকালে পাবগৈ লাগিব। ঘৰ এতিয়াও আছে কমচে কম 50 কিলোমিটাৰ। ফাইনেলি ফ্ৰেণ্ডছ আহি পাই গ'লোঁ এতিয়া হাবুলৰ ঘাট। বাইদেউহঁতৰ ঘৰৰ পৰা আহি হাবুলৰ ঘাট পাই গ'লোঁ এতিয়া। বেছি সময় নালাগে, ইফালে হাবুলৰ ঘাট নাও ৰেডি পৰা আমি খুব জোখৰ টাইমতে পাইছোঁহি।
ফ্ৰেণ্ডছ আহি এতিয়া পাই গ'লোহি লখিমপুৰ। তো এইফালে চাওক, ৱেলকাম টু লখিমপুৰ। আৰু এতিয়া ইয়াৰ পৰা আমি পুৰা লখিমপুৰ ডিষ্ট্ৰিক্ট সোমাই গ'লোঁ। আৰু লখিমপুৰত লখিমপুৰ টাউন ইয়াৰ পৰা আছে 30 কিলোমিটাৰ। তো গৈ আছোঁ পুৰা। আহি পাই গ'লোঁ সেই পানীগাঁও। তো পানীগাঁৱৰ পৰা লখিমপুৰ টাউনলৈ বেছি দূৰ নহয়। তো আজি ৰাইডটো অলপ লাহে লাহে আহি আছোঁ, যিহেতু ঘৰলৈ আহি আছোঁ। তো সোনকালে পাই যামগৈ আৰু বেছি সময় নালাগে। আৰু এইকেইদিন একেৰাহে ৰাইড কৰা পুৰা ভাগৰ টাইপৰ লাগিছে। পুৰা কিমান চলাব চাইকেল গম পায়, চাইকেল এনিটাইম চলাই থকাটো ইমান কষ্ট। আমি য'ত ৰখি মেলি হ'লেও পানী চানী খাই অলপ জিৰাই আহি আছোঁ। তো ইমান প্ৰয়োজন নহয়, যিহেতু ঘৰলৈ আহি আছোঁ। তো সোনকালে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক যদিহে ছাবস্ক্ৰাইব কৰা নাই। তেতিয়া আহি পাই গ'লোঁ সেই লখিমপুৰ টাউন। আৰু এতিয়া লখিমপুৰ টাউনত সোমাই গ'লোঁ। তো অলপ সময়ৰ পাছতে পাই যাম ঘৰ। তো এয়া হৈছে লখিমপুৰ টাউন। আমি লখিমপুৰ টাউন পাই গ'লোঁ সেই লখিমপুৰ। আৰু লখিমপুৰত পাই ইফালে পিয়ুষ যাব ঘৰলৈ। তো পিয়ুষক ইয়াতে বাই বাই দিলোঁ। তো আমি ইহঁতৰ মানে শহুৱেকৰ ঘৰত যাম। তো শহুৱেকৰ ঘৰত আমাৰ দেৰি হ'ব, কিন্তু পিয়ুষৰ ঘৰৰ মানুহে চিন্তা কৰি থাকিব। সেইকাৰণে পিয়ুষক আজিলৈ বিদায় দিলোঁ। তো পিয়ুষ বাই বাই। আহি পাই গ'লোঁ ঘৰ। এতিয়া ৰাতি বাজি গ'ল 6টা। তো ইফালে চাওক চাইকেল। তো চাইকেল পুৰা ধূলি, পুৰা চাইকেল মানে খাতনা হৈ গৈছে। আৰু ইফালেতো পিয়ুষ ভাইক বিদায় দিলোঁ, আৰু এতিয়া জীৱন ভাইক বিদায় দিলোঁ। তো ভিডিঅ'টো ইমানতে শেষ হ'ল। তো আৰু নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে।